Welcome back to my YouTube channel. মই নাৰেংগীত আহিছোঁ। ডক্টৰ বেজবৰুৱা চিনেমা চাম বুলি আহিছোঁ, কিন্তু দুৰ্ভাগ্যৰ কথা হ'ল চিনেমা হল হাউচফুল, টিকেট পোৱা নাই। LG টাউনত আহিছিলোঁ, কিন্তু হাউচফুলৰ কাৰণে টিকেট পোৱা নাই। এতিয়া ৰিটাৰ্ণ যাই আছোঁ ঘৰত যাম, গা পা ধুই ভাত চাত খাই পিছত আৰু 2টা বজাত চাব লাগিব, 2টা শো। এতিয়া যাম আপোনাৰ অনুৰাধা টিকেটৰ দাম বেছি হ'লেও তাতে চাম, তাতে ভাল লাগিব। আপোনালোকেও যদি চাব খোজে ডক্টৰ বেজবৰুৱাটো আহিব পাৰে। মই আছোঁ, এইটো চাওক, ৰাস্তাতে আছোঁ, এতিয়াও ৰাস্তাত বহি আছোঁ মই। এতিয়া অনুৰাধা যাম, ছুপাৰহিট চিনেমা হৈছে, ছুপাৰহিট, সেইকাৰণে চাব ইচ্ছা হৈছে। ডক্টৰ বেজবৰুৱাটো চিনেমাটো চাওঁ। এতিয়া ৰুমত যাম, গা পা ধুই ভাত চাত খাম। খোৱাৰ পিছত মোৰ লগৰ এটা আছে, লগৰটোক মাতি ওলাই দিম, ওলাই আহিব, তাক লগত লৈ যাম। ৰাস্তাত আছোঁ, চাওঁ ৰাস্তাত। কি দোস্ত যাবনে আপোনালোকে? বেছি জোৰ জবস্তি নকৰোঁ, কিন্তু পাঠান চিনেমাটো গ'ল, পাঠান চিনেমা নাচাওঁ কৰি বয়কট কৰিলোঁ। তাৰ কাৰণে চিনেমা হলক বহুত হুলস্থুল কৰিলোঁ। কৰাৰ পিছত পাঠান চিনেমাটো আপোনাৰ ছুপাৰ হিট হৈ গ'ল, ছুপাৰ ডুপাৰ হিট হৈ গ'ল। এতিয়া চাওঁ আমি অসমীয়া চিনেমাটো ডক্টৰ বেজবৰুৱা 2 পাৰ্ট 2 চিনেমাটো ছুপাৰ হিট কৰিব পাৰি নেকি। আমি অসমীয়া মানুহখিনিও যদি চাওঁ তাতে ছুপাৰ হিট হৈ যাব, বাহিৰৰ মানুহ চাব নালাগে। আমাৰ অসমীয়াৰ প্ৰডিউচাৰে যিখিনি পইচা খৰচ কৰিছে সেইখিনি পইচা প্ৰডিউচাৰে ঘূৰাই দিলে হ'ল। অসমীয়া ৰাইজক কৈছোঁ, আপোনালোকে সকলে যি অকল চিনেমা প্ৰেমী ৰাইজ সেইসকলে চিনেমা হলত আহক, ডক্টৰ বেজবৰুৱাটো চিনেমাটো চাওঁ। প্ৰডিউচাৰেও খৰচ কৰা পইচাখিনি প্ৰডিউচাৰক ৰিটাৰ্ণ, এইখিনিয়ে বেছি নালাগে। মই যাম, মোৰ লগৰ দুটাক লৈ যাম, আপোনালোকে আহিব, চিনেমাটো চাব। জুবিন দা আছে, আৰু আছে আপোনাৰ আদিল হুছেইন আছে, ৰিপন গোস্বামী ডাইৰেক্টৰ। চিনেমাটো ছুপাৰহিট হ'ব, ছুপাৰহিট চিনেমাই ছুপাৰহিট হ'ব। কাক দিয়ে? আমাক দিয়ে। আমি যদি চাওঁ, আমি সকলোৱে যদি ডক্টৰ বেজবৰুৱাটো চিনেমাটো চাওঁ, তেতিয়াহে ছুপাৰহিট হ'ব। আমি যদি ঘৰত বহি থাকোঁ, পাঠান চিনেমা চালে ডক্টৰ বেজবৰুৱা আমি অসমীয়া ৰাইজে অসমীয়া চিনেমা যদি নাচাওঁ, মুম্বাইৰ পৰা মানুহ আহি অসমীয়া চিনেমাটো চাব নেকি? নাচায়। এতিয়া আমাৰ গুৱাহাটীৰ অসমীয়া মানুহখিনিক কৈছোঁ, অকল গুৱাহাটী বুলি নহয়, অসমৰ যিমান অসমীয়া মানুহ আছে চব মানুহে মিলি ডক্টৰ বেজবৰুৱাটো চিনেমাটো চাওক, চিনেমাটো চাই ছুপাৰহিট কৰিব। এইখিনিয়ে কথা মই আপোনালোকক জনালোঁ। আপোনালোকে কি কৰে এতিয়া আপোনালোকৰ মনত কথা, কি কৰিব লাগে ভাবি চিন্তি কৰি দিয়ক। থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'। আৰু এটা কথা, মই বেছি কথা ক'ব নাজানো, কেমেৰাৰ সন্মুখত বেছি ক'ব নাজানো, লাজ লাগে মোৰ। তথাপিও আপোনালোকক কৈছোঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। তো থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'।